দাদা এই ঠাইডোখৰৰ নাম সোণাইঘাট চলচলি। এই যে ৰাস্তাটো যে গৈছে এই ৰাস্তাডোখৰৰ নাম ক'ব পাৰিব? এইটো সোণাই চাইদুৰীয়া পথ বুলি কয়। আজি যথেষ্ট ৰাস্তাটো যথেষ্ট বেয়া কদৰ্যময় অৱস্থা। কিমান দিনৰ পৰা হৈছে আৰু কিহৰ কাৰণে হৈছে? এইটো প্ৰায় 1 বছৰৰ পৰা এনেকুৱা হৈ আছে। এই যে ৰাস্তাটো হৈ আছে এইটো চাইলে আমাৰ বেক চাইডে যিটো ৰাস্তা হৈ আছে এই ৰাস্তাটোৰ কাম কৰি আছে ঠিকাদাৰৰ গাফিলতিৰ কাৰণে মানে আমাৰ এই সোণাই চাইদুৰীয়া পথৰ মেইন ৰাস্তা নগাঁৱলৈ সোমাবলৈ তাত আপোনাৰ হস্পিটেল এখন আছে, মিনি হস্পিটেল, যি হস্পিটেলত ডেলিভাৰী মানুহ বেছি অহা যোৱা বেছি হয় আৰু স্কুল কলেজ আছে ইয়াত। আমাৰ ছাত্ৰ ছাত্ৰী আৰু গাড়ী মটৰ যিমান দেখি আছে চবটো মানে এক্সিডেণ্টৰ পৰা এক্সিডেণ্ট। যিটো এইটো টমটম ই ৰিক্সা বুলি কয় এইটোতো যাবই নোৱাৰে, দিনটোত 4-5টা পল্টি মাৰে। এনেই এই মেইন ৰাস্তাটো যে এই ৰাস্তাটো গৈ পেলাই ক'ৰ পৰা ক'লৈ লাগিছে? সোণাই চাইদুৰীয়া মেইন আহি ইয়াত বৰদোৱা ৰোড এইটো ডিংৰুড যিটো ডিংৰুডৰ পৰা ডিংৰুডত লাগিছে এইফালে নগাঁও সোমাই 1.5 কিলোমিটাৰ নগাঁৱলৈ। ৰাস্তাটো আৰু এই বাকী ৰাস্তাটো কিমান দিনৰ পৰা বেয়া হৈ আছে? এইটো ৰাস্তা প্ৰায় 10 বছৰ, কম হলেও 10 বছৰ মান হ'ব এই ৰাস্তাটো বেয়া হৈছে আৰু এইটো ৰাস্তাত কোনো আজিলৈকে কোনো খবৰ কাটি নাই। ইয়াৰ স্থানীয় বিধায়ক কোন? আমাৰ স্থানীয় বিধায়ক ইয়াৰ পৰা আপোনাৰ হেৰিলৈকে স্থানীয় বিধায়কগৰাকীৰ নাম ৰূপক শৰ্মা দেৱ আৰু সাংসদগৰাকীৰ নাম শ্ৰী পদ্মুত বৰদলৈ। তেওঁলোকে কিবা ইয়াৰ ব্যৱস্থা কৰিছে নেকি? আজিলৈকে পদ্মুত বৰদলৈ খালি নামেদি শুনিলো আৰু ভোট দিলো, তেওঁলোকক আৰু দেখা নাপালো। এই ৰাস্তাটোৰ মূল প্ৰব্লেমটো কি, আপুনি কি ক'ব বিচাৰে? প্ৰব্লেমটো কথা ক'লে আপুনি চাবই পাৰে বা দেখুৱাব পাৰে কি অৱস্থা হৈ আছে। আমি অলপ একজাক বৰষুণ দিলে আমি অহা যোৱা কৰিব নোৱাৰো, ৰাস্তাটো দুনিয়াৰ গাত হৈ আছে। আৰু ধৰক এই ৰাস্তাটো যে হৈছে এইটো ৰাস্তা নতুন ৰাস্তা এটা বনাই আছে আৰু সেই বনোৱাৰ কাৰণে এই ঠিকাদাৰজনে ইয়াৰ বিহিত ব্যৱস্থা কিবা কৰিছে নেকি? নাই, একো ব্যৱস্থা কৰা নাই। তেওঁলোকৰ আমি কৈ আছো, মহৰীবোৰক কৈ আছো, তেওঁলোকে কোনো ব্যৱস্থা কৰি নাই। ইয়াৰ পৰা গাড়ী এটা বা বাইক এটা আমি ঠেলি পাৰ কৰি দিব লাগে ল'ৰা ছোৱালীয়ে। আৰু এই অৱস্থাটো কিমান দিনৰ পৰা হৈছে? এইটো প্ৰায় আজি এই অৱস্থাটো প্ৰায় আজি 10-15 দিন ধৰি চলি আছে। আৰু